বন্ধুসকল, মই শ্ৰী খগেন শইকীয়া ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। মোৰ মনত এটা প্ৰশ্ন আহি আছে, সেয়েহে আপোনালোকৰ আগত মই মাত্ৰ শ্বেয়াৰ কৰিব বিচাৰিছো। মানুহৰ সহজাত প্ৰবৃত্তিৰ ভিতৰত অহংকাৰ এটা সহজাত প্ৰবৃত্তি নেকি বাৰু? মই এই কথাষাৰ কিয় কৈছো জানেনে? পৃথিৱীৰ প্ৰায়বিলাক মানুহে অলপ নহয় অলপ অহংকাৰত লিপ্ত থাকে। আপুনি হয়তো কথাষাৰ বিশ্বাস কৰিবলৈ টান পাব। ঠিক আছে, মই অহংকাৰী, কিন্তু সাধু সন্তবিলাক অহংকাৰী নহয় জানো? নিশ্চিত ৰূপত হয়। আপুনি জানেনে, আপুনি যদি এজন সাধু সন্তক লগ পায় আৰু তেওঁৰ মনোভাৱ বুজিব বিচাৰে, তেওঁতকৈ তলৰ সাধু সন্তসকলৰ পৰা জানিব পাৰিব আৰু তেতিয়া কথাটো ওলাই পৰিব। তেওঁৰ এনেকুৱা মনোভাৱ থাকে যে সেই কেইজন সাধুতকৈ তেওঁ অলপ বেছিকৈ জানে। এয়াই অহংকাৰ নহয় জানো? এতিয়া মই নিজৰ কথাকে কৈছো। এতিয়া মোৰ হাতত টকা পইচা নাই, মই অহংকাৰী নহয়। কিন্তু কালিলৈ কি গেৰাণ্টি আছে যে মই অহংকাৰী নহয়? কালিলৈ মোৰ হাতত যেতিয়া ধন সম্পত্তি আহিব, কিবা গেৰাণ্টি আছে নেকি যে মই অহংকাৰী নহম বুলি? আৰু আমি জানো যে অহংকাৰী পতনৰ মূল। এইষাৰ মোৰ কথা নহয়, বিখ্যাত গ্ৰন্থ মহাভাৰতৰ কথা। মহাভাৰতত যুধিষ্ঠিৰে অহংকাৰৰ কাৰণে, বেজিয়া আগত অহা মাটি অকণ নিদিওঁ বুলি কোৱাৰ কাৰণে কুৰুক্ষেত্ৰৰ ৰণ হৈছিল আৰু সেই ৰণত কৌৰৱ ধ্বংস হৈছিল, নহয়নে বাৰু? বাৰু সেয়া শাস্ত্ৰৰ কথা। কিন্তু আজি 100 বছৰ হৈছে কি নাই, 1945 চনত যি দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল, সেয়া জাৰ্মানীৰ একনা একত্ববাদী শাসক হিটলাৰৰ কাৰণেই দ্বিতীয় বিশ্বযুদ্ধ হোৱা নাছিল জানো? এয়া হিটলাৰৰ অহংকাৰৰ কাৰণে হোৱা নাছিল জানো? আৰু জাপানৰ দুখনকৈ চহৰ হিৰোশ্বিমা আৰু নাগাচাকি জাপানৰ অহংকাৰৰ কাৰণেই হোৱা নাছিল জানো? আৰু সিদিনা কেইবছৰমানৰ আগতে ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনে ফাঁচী কাঠত ওলমিবলগীয়া হৈছিল কিয়? একমাত্ৰ ছাদ্দামৰ অহংকাৰৰ কাৰণেই নহয় জানো? আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে? মই ধৰক মধ্যবিত্ত এজন ব্যক্তি, মই এজন ধনী ব্যক্তি এজনৰ আগত মই অহংকাৰী নহয়, কাৰণ মই জানোৱেই মই তেওঁতকৈ ধনী নহয়। কিন্তু মোতকৈ তলখাপৰ, মানে মোতকৈ দুখীয়া ব্যক্তি এজনৰ যিদিনাই লগ পাওঁ, তেতিয়াই মই অহংকাৰী হৈ পৰোঁ। অৰ্থাৎ মই ক'ব নোৱাৰাকে মোক এই অহংকাৰে লগ দিয়ে। এতিয়া কথা হ'ল, আমি ইমানখিনি কথা অহংকাৰৰ ওপৰত ক'লো, কিন্তু ইয়াৰতো এটা পৰিত্ৰাণ লাগিব, নহয় জানো? মই বুজি পোৱা মতে অহংকাৰৰ পৰিত্ৰাণ এটাই উপায়, সেইটো হ'ল আত্মসন্তুষ্টি, চেল্ফ ছেটিছফেকশ্যন। চেল্ফ ছেটিছফেকশ্যন কাৰ আছে? কোনোবা নিজক লৈ সন্তুষ্টি হয় জানো? সোধকচোন, কোনোবা নিজক লৈ সন্তুষ্ট হয়নে? সকলোৱে সন্তুষ্টিৰ বাবেই অসন্তুষ্টি হৈ নাথাকে জানো? যিদিনাই প্ৰত্যেকজন ব্যক্তি আত্মসন্তুষ্টি মিলিব, সেইদিনাই মানুহৰ মনৰ পৰা অহংকাৰ ভাৱটো নিজেই আঁতৰি যাব। কিন্তু তেনে হ'ব জানো? মানুহে কেতিয়াও আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰে, কাৰণ আমি মানুহ। শেষত আমি জানো যে অহংকাৰেই দৰ্পশূন্য।
তাৰ পৰা নাই আপুনি বাদ পৰিব নাই মই বাদ পৰিম। মনত ৰাখিব, অহংকাৰেই দৰ্পশূন্য। ধন্যবাদ।